মেখেলা চাদৰ কিনি দিয়া নেকি বুলি ৰখি আছোঁ এতিয়া কিন্তু কিনি দিয়া নামেই লোৱা নাই Hello and good morning everyone. মোৰ নতুন এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছোঁ মই সৰস্বতী আজি ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু বিছনাৰ পৰা এতিয়ালৈকে নামি যোৱা নাই 7টা বাজি পাৰ হৈছে 10 মিনিটমান আজি এখেতৰ আছে কাৰাটে ক্লাছ মই ভিডিঅ' বনোৱাৰ মেইন কাৰণেই হ'ল কাৰণ ভিডিঅ' নবনোৱালৈকে এখেত নুঠে হাৰ নাপায় মানে মাতি থাকিব লাগে কিন্তু ভিডিঅ' বনাই দিয়াৰ লগে লগে এখেতে হাৰ পাই যায় সো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি আছে এখেতৰ এক্সাম বেল্ট এক্সাম এতিয়া এখেত আমাৰ গ্ৰীণ বেল্ট হোল্ডাৰ হয় আজি ব্লু বেল্টৰ কাৰণে এক্সাম দিবলৈ যাব সো ৰাতিপুৱা এতিয়া এক্সাম দিবলৈ থবলৈ যাব লাগিব সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটাও বনাই থওঁ উঠি আহি প্ৰথমতে মই এই ফুলনিখন চাই যাওঁ কেনেকুৱা হৈছে কি হৈছে কিন্তু কেতিয়াবা ডিউটিলৈ খৰখেদা হ'লে নোচোৱা নহয় কিন্তু টাইম থাকিলে বুলি ক'লে এবাৰ মই আহোঁ ক'ত কি হৈছে চাবলৈ এই এখেত ৰেডি হ'ল খাই বৈ চোলা কাপোৰ পিন্ধি অকণমান নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিব দিছোঁ আমি বিশেষ কিছুমান কাৰণবশতঃ চাকি জ্বলোৱা নাই আৰু কেইদিনমান আছে সকাম হ'লেহে চাকি জ্বলাম চ' আপোনালোকেও আশীৰ্বাদ কৰিব বেটাক থৈ আহিলোগৈ একদম ঠাণ্ডা হাত চাতবোৰ একদম কঠোৱা লাগি যায় বেছি টাইম নালাগে 5 মিনিটেই লাগে বাৰু ইয়াৰ পৰা স্কুটিত গ'লে 5 মিনিট মানে অহা যোৱা টোটেল 5 মিনিট লাগে আৰু একদম ওচৰতে ফিল্ডখন আছে হাইস্কুলৰ ফিল্ডতে তাহাঁতৰ খেলখন হ'ব আজি খেল মানে কি এক্সামটো হ'ব আৰু সো আহি গ'লোঁ আৰু নিজৰ কামবোৰ ষ্টাৰ্ট কৰোঁ আকৌ ময়ো ওলাই যাব লাগিব ডিউটি এতিয়ালৈকে খবৰ অহা নাই মোৰ সঠিক টাইম কেইটাত হয় সেইকাৰণে ফটাফট নিজৰ কামখিনি কৰি ৰেডি হৈ লওঁ যিহেতু ডিউটিৰ পৰা আহি কালি ৰাতি মাক পুতেকে এইবোৰ কৰিছিলোঁ এয়া তাৰ কাৰণে প্ৰজেক্ট এটা আছে তাৰ হেৰি কি কয় পেপাৰ গুলদস্তা বনাবলৈ চ' সেইকাৰণে এইবোৰ শিকাই আছিলোঁ ৰাতি আৰু লগত অকলেনো সি ক'ত পাৰে নিজেও লাগিব লগা হৈছে সেইখিনি ভিডিঅ' ৰেকৰ্ড কৰি ৰখা নহ'ল সেইকাৰণে আপোনালোকক দেখাওঁ বুলি দেখালোঁ এতিয়া মনত পৰিলে ঘপককৈ আৰু এইটোত আৰু অকণমান কাম বাকী আছে লেভেলিং কৰিব আছে আৰু ইয়াত অকণমান পাত লগাবলৈ বাকী আছে ফুল হৈ গ'ল বাৰু গোলাপ ফুল বনাইছোঁ আৰু ওলাই গ'লোঁ ডিউটিলৈ আৰু এইফালে আমাৰ দেউৰী মানুহ আছে আৰু হাই কৰিছে দেই দেউৰী মানুহ তাৰপিছত এতিয়া গৈ আছোঁ VIP ডিউটি VVIP ডিউটি আজি আছে CM প্ৰগ্ৰেম আৰু আগফালে আছে ছাৰ আৰু পবিত্ৰ দা কৰি থাকোঁতে একদম বান্ধৱী লগ পাই গৈছে এইফালে বৰ্ণালী বা এইফালে আমাৰ পলাচী এইফালে ৰূপা বা একদম 21ত লগ পাইছোঁ আকৌ এতিয়া লগ পাইছোঁ ইমান বছৰ পিছত লগ পাইছোঁ আজি 24 ৰানিং এনেকৈ মাজে মাজে ডিউটিৰ মাজতে অলপ চলপ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু বিপণী চাই আছোঁ আমি বিপণী মোক মেখেলা চাদৰ কিনি দিয়া নেকি বুলি ৰখি আছোঁ এতিয়া কিন্তু কিনি দিয়া নামেই লোৱা নাই কিনি দিম কিনিলে হৈ গ'ল ন যেতিয়া স্পেচিয়েল ডিউটি কৰোঁ আমি তেতিয়া বহুত বান্ধৱী লগ পাওঁ আকৌ ৰবিতাকো লগ পালোঁ আৰু ৰবিতাৰ বান্ধৱীকো লগ পাওঁ যিহেতু আমি অসমীয়া সমাজত থাকোঁ চ' অসমীয়া সমাজত আৰু লগতে অসমত থকাৰ লগে লগে আমি বাঁহ বেতৰ যথেষ্ট সঁজুলি ব্যৱহাৰ কৰোঁ আৰু ঘৰতে বনোৱা সঁজুলিবোৰ এইবোৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অকল মৰাণ জনজাতিৰ বুলিয়েই নহয় প্ৰত্যেকজন অসমীয়া মানুহৰ ঘৰতে এইবোৰ চব বস্তু পোৱা যায় এইফালে ঠগি আৰু এইটো দেখিছেনে মই হাতত লৈছোঁ এইটো হ'ল টকা প্ৰত্যেকটো বস্তুৰ ময়ো নাম নাজানো বাৰু কিন্তু দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাই কেনেকুৱা পাইছে জনাব এয়া বাঁহৰ মাছ মৰা সঁজুলিসমূহ সম্পূৰ্ণ ইয়াত আছে এইখন নদী বা তেনেকুৱা কিবা বৈ থকা যায় ঠাইত ভেটা দি কিনে মাছ মৰা বস্তু হয় আকৌ পুখুৰী সদৃশ কিবা এটা দেখাবলৈ চেষ্টা কৰিছে আকৌ লগতে ছাল এখন ঘৰৰ ছাল যেনেকুৱা থাকে সেইবিলাকো দেখাইছে তেওঁলোকে তাত ৰাখিছে আৰু লগতে মাছ মাৰিবলৈ পল এই বস্তুটোৱে হ'ল মই এতিয়া কৈ আছিলোঁ যে ভেটা ইয়াত ভেটা দি এয়া দেখিছেনে এইবোৰ সুৰংগবিলাকৰ নিচিনা এইবিলাকৰ পৰাই মাছ পাৰ হৈ যায় আৰু গোটেই জনসমুদ্ৰলৈ পৰিণত হৈ গ'ল মৰাণ মহোৎসৱটো এয়া চাওকচোন একদম মানুহেই মানুহ চবফালে আৰু ডিউটিৰ মাজতে এনেকৈ ঘপককৈ গৈ মই কাছগঞা ঘৰ এটা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ চাই কেনেকুৱা পাব জনাব এয়া দেখিছেনে মৰাণ মানুহৰ সৰু এটা তাঁতশাল ব্যৱহাৰ কৰা যিবিলাকত আমি কাপোৰ বওঁ আৰু এইফালে ঘৰৰ পৰিৱেশ এনেকুৱা আগফালে একদম ধুনীয়াকৈ কমলা লাগি আছে গোটেই মানে গাঁৱৰ পৰিৱেশ এটা কেনেকুৱা থাকে তেনেকুৱা এটা পৰিৱেশ তাক দেখুৱাবলৈ চেষ্টা কৰা হৈছে চেষ্টা মানে কি তাত প্ৰকাণ্ড গাঁও এখনে আছে প্ৰত্যেকটো বংশৰ মানুহৰ ঘৰ প্ৰত্যেকটো বংশৰ মানুহৰ সংস্কৃতি দেখাবলৈ চেষ্টা কৰা হৈছে আৰু যিবিলাক তেখেতসকলৰ পূৰ্বপুৰুষ আছে তেখেতসকলৰো ছবিবিলাক লগাই থোৱা হৈছে বেনাৰ হিচাপে এয়া হ'ল টেকেলা বংশ আৰু ভিতৰৰ পৰিৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ এনেকৈ ইয়াত জুইশাল এটা আছে আকৌ এইফালে ঘৰ ওপৰত জুইশালৰ ওপৰত চাং আকৌ এইফালে ভিতৰৰ ঘৰ অকণমান ভিডিঅ' কৰিছোঁ দেই দেউতাসকল তথাপিও আৰু এনে অকণমান
আছে নি পাকঘৰ অঁ যাওঁ যাওঁ তেনেহ'লে ভাতৰ চৰুটোলৈকে যাওঁ এতিয়া এইফালে পাকঘৰ খোৱা বোৱাৰ ব্যৱস্থা এইফালে হৈ আছে এইফালে জুই চুই জ্বলাই একদম ধুনীয়াকৈ কি চুঙাত কিবা দি থৈছে নি অঁ এয়া চুঙাত কিবা চুঙা চাউল দি থোৱা আছে আকৌ এইফালে দেউতাই ভাত বাঢ়ি আছে পৰিৱেশ এনেকুৱা এতিয়া বৰ্তমান ইয়াত কৰি থাকোঁতে আহি পালে এয়া এইফালে টুটু এইফালে এতিয়া 11টা বাজিলে চ' আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ এইটো ভিডিঅ'ত আকৌ নতুন এটা ভিডিঅ'ৰ লগতে আপোনালোকক পুনৰ লগ পাম এতিয়ালৈ আহিছোঁ বাই বাই গুড নাইট বহুত বেছি ভাগৰ লাগিছে চ' এতিয়া ৰেষ্ট টাইম